welcome back to my channel. This is me Ananya Murti নতুন ভিডিও লৈ আপোনালোক সকলোকে আদৰিছো আৰু আশা কৰিছো সকলো ভালে কুশলে আছে বুলি আৰু সুস্থকে আছে বুলি আৰু আজি হৈছে 5 ছেপ্টেম্বৰ আৰু আজি শিক্ষক দিৱস এই শিক্ষক দিৱসৰ প্ৰাক্ষণত মোৰ অন্তৰৰ পৰা মোৰ জীৱনৰ প্ৰত্যেকজন গুৰুলৈ হিয়াভৰা শুভেচ্ছা জনালো সকলো ভালে থাকক কুশলে থাকক আৰু সুস্থ হৈ থাকক আৰু ইউনিভাৰ্চিটি গৈ আছো পালুগৈ আৰু এইটো ভিডিও হৈছে ইনভিটেশনৰ মানে আগদিনাখন 4 ছেপ্টেম্বৰ এইটো ভিডিও হয় আমি যেতিয়া ইনভিটেশন দিছিলো তেতিয়া এই ভিডিওটো কৰিছিলো আৰু এই ক্লিপটো অকমান আপোনালোকক দেখাই দিছো আৰু গোটেই ভিডিওটো কন্টিনিউ কৰক হয়তো অলপ লেন্দি হ'ব পাৰে ভিডিওটো কিন্তু কন্টিনিউ কৰি চাব মই একেটা ভিডিওতে দেখাই দিছো সকলো আপোনালোকক আৰু সৰু সৰু এনজয়বোৰ আমিনো কি কৰিলো কি নকৰিলো সকলো দেখাম আপোনালোকক চাই থাকক দেই গাইস ৰাজৰ উপলক্ষে বাকি বিটা বহুত লাজ লাগিছে বহুত বেছি না মানে বহুত লাগিছে আৰু এয়া জুনিয়ৰ সিনিয়ৰ মিলি পেলাই সবে ডেকোৰেশ্যন কৰি আছে আৰু ষ্টাৰ্ট হোৱা নাই আৰু হ'ব লাহেকে দেখাই আছো আপোনালোকক হা কি কৈছা কি কৈছা কেকৰ ৰিচিপি ফেৰুৱাই মেলি গাই তাকো নিবলৈ আহিছো কেক ধূপ আৰু এইবোৰ কিবা কিবি লৈ মেলি আকৌ বেক টু ইউনিভাৰ্চিটি আৰু বলক গৈ থাকোঁ একেবাৰে ইউনিভাৰ্চিটি লগ পাম আপোনালোকক That would be out of where I know. And finally, আমাৰ মেমসকল আহি গ'ল আৰু ইমান ধুনীয়াকৈ আহিছে মেমসকল ইমান ধুনীয়া লাগিছে চাই পেলাই আৰু তাৰ পাছতে ফাৰ্ষ্ট আমাৰ কাৰ্যসূচী আছিলে বন্তি প্ৰজ্বলন আৰু বন্তি প্ৰজ্বলন এয়া মেমসকলে কৰি আছে গুৰু বন্দনাৰ পাছতে আচলতে আমাৰ কাৰ্যসূচীসমূহ আৰম্ভ হৈছে আৰু তাই দি আছে উদ্দেশ্য ব্যাখ্যা আৰু এনেকৈ সৰুকৈ আমাৰ অনুষ্ঠানবিলাক আৰম্ভ হৈছে সৰু সৰুকৈ ক্লিপবোৰ দেখাই গৈছোঁ আপোনালোকক চাই যাওক দেই ৰাইজ আমাৰ আচলতে জীৱনত আগবাঢ়ি যাবলৈ আমাৰ গুৰু অবিহনে শিক্ষকৰ অবিহনে আমি একোৱেই কৰিব নোৱাৰোঁ গতিকে আজি যি অনুষ্ঠানটি আমি অকণমানিকৈ কৰিছোঁ তাতে আমাৰ সৰু ফেমিলিটো যাতে আমি এইধৰণে ভালকে মিলা প্ৰীতিৰে গোটেইখিনি থাকোঁ হয় নে নহয় আৰু যাতে আগবাঢ়ি যায় ন আৰু আগবাঢ়ি যায় আমি সকলোৱে মিলি মেমসকলক কিবা কিবি সৰু সৰু গিফ্ট দিছিলোঁ আৰু কিছুমানে পাৰ্চনেলিও দিছিলে বাৰু সেইখিনি মেমসকলক দিলে আৰু আমিও দিলোঁ তাৰ পাছতে মিটিং আৰম্ভ হ'ব আৰু হোৱা নাই গতিকে তোমালোকে যেতিয়া আগুৱাই যাবা তোমালোকে যেতিয়া নাম অৰ্জন কৰিবা তোমালোকে ক'বা যেতিয়া ফেম পাবা উইল বি দ্য মোষ্ট প্ৰাউডেষ্ট পিপল ঠিক আছে তোমালোকৰ যেতিয়া ভাল হ'ব তেতিয়া আমাতকৈ বেছি প্ৰাউড কোনো হ'ব নাই সেইটো সদায় মনত ৰাখিবা তোমালোকে ক'বা কিবা এটা ভাল কাম কৰিলে আমি যদি তোমালোকৰ দ্বাৰা গম নাপায় বেলেগৰ দ্বাৰাও গম পাওঁ আমি তেতিয়াও বহুত সুখী হওঁ তো সেইটো কাৰণে সেইটোকে মনত ৰাখি সদায় কাম কৰিবা আৰু সেইটো
আজি এতিয়া বক্তব্য বুলি ক'লে দিগদাৰে লাগি যায় ন, কাৰণ ডেইলি ক্লাছত আহি গালিও খাই থকা মৰমো পাই থকা হয় নহয়। আজি কি হয় টিচাৰ্ছ ডে 5 ছেপ্টেম্বৰত আমি কিহৰ কাৰণে চেলিব্ৰেট কৰোঁ জানাই, কিন্তু তোমালোকে আমাক যিখিনি ৰেচপেক্ট দিছা, যোৱাকালি সঁচাকৈ মই মেডামসকলকো কৈ আছোঁ বা মই তলৰ ষ্টাফসমূহতো কৈছোঁ, সিহঁতে যি ধৰণে এটা তোমালোকে যোৱাকালি ধৰা প্ৰেজেণ্টেশ্যনটো ভাল লাগিছে, ট্ৰেডিশ্যনো মেইনটেইন কৰিছে, প্লাছ সেই ৰেচপেক্ট অন্তৰৰ পৰা যিটো তোমালোকৰ নাজানো। ৰেচপেক্টেড পূৰ্ণিমা মেম, আমাৰ টিচাৰ ৰশ্মিতা গল্ডি মেমটো গ'ল ন। চ' প্ৰথমতে আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱক আমাৰ সকলোৰে ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আজিৰ দিনটো আমাৰ সকলোৰে বাবে সঁচাকৈ মানে বহুত স্পেচিয়েল হয়। এজ এ টিচাৰ বুলি কোৱা নাই, আমি চবেই মানে টিচাৰ হয়, কাৰণ তোমালোকৰ পৰাও কিছুমানে শিকে, তোমালোকৰ পৰা আমিও শিকিব লগা বহুত আছে হয়নে। চ' প্ৰথম কথাটো হৈছে কিয় এইটো কৈ আছা ভাল নালাগে। ফাৰ্ষ্ট টিচাৰ্ছ ডে ভাল লাগিছে, তোমালোকে ইমান ধুনীয়া এৰেঞ্জমেণ্ট কৰিছা। বিশেষ তেনেকৈ একো ক'বলৈ নাই, বাট ট্ৰাই টু বি এ গুড হিউমেন বিং, অলৱেজ কিপ ইউৰ মাইণ্ড অ'পেন ফৰ নিউ এক্সপিৰিয়েঞ্চেছ। বহুত কথা শিকিব পাৰিবা পঢ়াৰ লগতে নিজৰ পাৰ্চনেল আপলিফমেণ্টৰ কাৰণে। তো তেনেকৈ সদায় কিপ স্মাইলিং। মেমসকলৰ স্পীচৰ পিছত আমাৰ ৰিফ্ৰেছমেণ্ট দিয়াৰ পৰ্ব আছিলে, গতিকে ৰিফ্ৰেছমেণ্ট দি আছে। চৰি ৰাইজ, মই অডিঅ'টো মিউট কৰি দিবলগীয়া হ'ল, কাৰণ কপিৰাইট ক্লেইমৰ কাৰণে। আৰু কোনেও বেয়া নাপাব দেই, অকণমান বাৰু মই দিছোঁ, কিন্তু বেছিভাগ কপিৰাইট ক্লেইম লাগি যাবৰ কাৰণে মই অডিঅ'টো মিউট কৰি দিলোঁ।
আমাৰ কাৰ্যসূচীৰ মাজতে আমাৰ যিটো লাঞ্চ আছিলে খাই ল'লোঁ এগ ৰোল আছিলে আৰু চবেই আমি জুনিয়ৰ্ছখিনিয়ে বেলেগ এটা ৰুমত গৈ পেলাই খাই ল'লোঁ কাৰণ সেইটো ৰুমত জেগা নাই যিহেতু চ' এইখিনি আমি খাই আছোঁ দেই ৰাইজ সাগৰ দেখিছা দেখা নাই কেতিয়াও ময়ো দেখা নাই শুনিছোঁ তথাপি নীলিম হলিৰ ৰাখি বাধাহীন পক্ষীমালা আছে দূৰ দিগন্ত ব্যপী মোৰ এই অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰে দেখা নাই তুমি উঠিছে মৰিছে যত বাসনাৰ লক্ষ্য ঢৌ আৰু ফাইনেলি আমাৰ টিচাৰ্ছ ডে এণ্ড হৈ গ'ল আৰু তাৰ পাছত আমাৰ ইয়াৰ ষ্টুডেণ্টছৰ ডান্স গাইজ এনজয় কৰক দেই চবেই চ' গাইজ টিচাৰ্ছ ডে এণ্ড হৈ গ'ল আৰু ময়ো ঘৰলৈ যাবলৈ ওলাইছোঁ আজিলৈ ব্লগটো সামৰোঁ কি দেখালোঁ নাজানো বাট ট্ৰাই কৰিলোঁ দেখাবৰ কাৰণে পুনৰ এটা নতুন ব্লগত লগ পাম আজিলৈ বাই বাই লাভ ইউ অল